হ্যাঁ দোস্ত, ওয়েলকাম বেক মাই ইউটিউব চেনেল। এতিয়া আমি গৈ আছোঁ এখন ধুনীয়া আৰু ভয়ানক পাহাৰত। সেই পাহাৰখনৰ ভিউবোৰ আপোনালোকক দেখুৱাম আৰু ধুনীয়া ঠাইবোৰো দেখুৱাম। হ্যাঁ দোস্ত, ফাইনেলি আমি পাহাৰখন পাহি গৈছোঁ আৰু পাহাৰখনৰ ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম। এয়া দেখক কিমান ধুনীয়া ধুনীয়া ঠাই, আৰু আমি ভিতৰলৈ গৈ আছোঁ। ভিতৰৰ দৃশ্যবোৰো আপোনালোকক দেখুৱাম আৰু ধুনীয়া ধুনীয়া ঠাইবোৰো দেখুৱাম। আৰু আপুনিও দেখক, দেখি পেলাই আপোনাৰ মন যাব আহিবলৈ। আৰু আপুনিও আহক, আহি পেলাই এই ধুনীয়া ঠাইবোৰ দেখি যাওক আৰু ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখি যাওক আৰু ভয়ানক ঠাইবোৰো দেখি যাওক। এয়া দেখক কিমান ধুনীয়া ঠাইবোৰ, কিমান ধুনীয়া ধুনীয়া গছবোৰ। আৰু আমি গৈ আছোঁ পাহাৰৰ কাষত গৈ পেলাই আপোনালোক দেখক। আৰু আহক আপোনালোক, আহি পেলাই এই ধুনীয়া ঠাইখন দেখি যাওক। দেখিলে আপোনাৰ মনত ভাল লাগিব। তো ফাইনেলি আমি আহি গৈছোঁ এই পাহাৰৰ কাষত। এয়া দেখক পাহাৰৰ ভিতৰৰ দৃশ্যবোৰ। এয়া হৈছে ডেঞ্জাৰাছ দৃশ্যবোৰ। আৰু দেখক কিমান ওখ পাহাৰখন। এয়া দেখক, আপুনি আহক, আহি পেলাই এই দৃশ্যবোৰ দেখি ওলাই যাওক। আৰু দেখক কিমান ধুনীয়া ধুনীয়া ঠাইবোৰ আৰু ডেঞ্জাৰাছ। আহক আপুনি, আহি পেলাই এই ডেঞ্জাৰাছ দৃশ্যবোৰ দেখি যাওক। তো আমি আৰু ভিতৰলৈ গৈ আছোঁ, আৰু ভিতৰলৈ গৈ পেলাই আপোনাক ভিতৰৰ দৃশ্যবোৰ দেখুৱাম আৰু ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখুৱাম। তো ভিডিঅ'টোক চাই থাকক। তো আমি আৰু ভিতৰলৈ আহি গৈছোঁ। দেখক ইয়াত কিমান ডেঞ্জাৰাছ ঠাইবোৰ। ইয়াত দেখক কিমান ধুনীয়া আৰু ডেঞ্জাৰাছ ঠাই। ইয়াত আহিলে আপোনাৰ বুকুখন কঁপি যাব। যদি আপোনালোক আহে তেনেহ'লে 3-4জন মিলি একেলগে আহিব, আৰু অকলে আহিলে আপোনাৰ বুকু কঁপি যাব আৰু ভয় লাগিব এই দৃশ্যবোৰ দেখিলে। ইয়াত বহুত ডেঞ্জাৰাছ দৃশ্য আৰু ধুনীয়া ধুনীয়া দৃশ্যবোৰ। আহি পেলাই এই দৃশ্যবোৰ দেখি যাব। এয়া দেখক কিমান ধুনীয়া ধুনীয়া দৃশ্যবোৰ। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। টাটা, বাই বাই।